নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকক জনাবলৈ পাই খুবেই দুখী হৈছোঁ যে হয়তো সেই মানুহজনৰ মুখখন আপোনালোকৰ খুবেই চিনাকি। ফটোত হয়তো কিছুমানে চিনিব নাই পৰা। আপোনালোকে তেওঁ সেই ভাইৰেল ভিডিঅ'টি এবাৰ চাই লওক। হয়, সেইজনেই ভাইৰেল দেৱগীত। বন্ধু বান্ধৱীসকল, সেই ভাইমন্দা চিনেমাখনৰ হিয়া দিয়া নিয়া গীতটি তেওঁ সুৰ কৰিছিল আৰু সেই চিনেমাখনৰ পৰাই তেওঁ সকলোৰে মুখত চিনাকি হৈ পৰিছিল আৰু বহুতো মৰম বুটলিবলৈ সক্ষম হৈছিল। কিন্তু যোৱাকালি তেওঁ অনুষ্ঠান কৰি ঘৰলৈ উভতি আহোঁতে তেওঁৰ লগত নহ'বলগীয়া এটি ঘটনা সংঘটিত হৈছিল আৰু তেওঁ আমাক ফেচবুকৰ জৰিয়তে জনাইছে যে আজি ৰাতিপুৱা প্ৰায় 9:30 বজাৰ ভাগত আমাৰ এটি ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়। মই কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন নকৰোঁ। দুৰ্ঘটনাৰ মুখ্য কাৰণ আছিল ভুল দিশেৰে অহা ই-ৰিক্সা আৰু মোৰ অনুষ্ঠানৰ ভাগৰ। ভুল দিশৰ পৰা অহা ৰিক্সাখনক বচাবলৈ মই গাড়ীখন খুন্দা মাৰি দিলোঁ। কিন্তু খুন্দা মৰাতকৈ ব্ৰেকডাল জোৰকৈ মাৰিলেও হয়তো হ'ল হয়। কিন্তু অনুষ্ঠানৰ ভাগৰত তাৎক্ষণিক সিদ্ধান্ত লোৱাত অসফল হৈ খুন্দা মাৰি দিলোঁ। মোৰ বিশেষ একো হোৱা নাই। কিন্তু মোৰ পত্নী আৰু বাহী-বাদক মনিন আঘাতপ্ৰাপ্ত হয়। বৰ্তমান দুয়োগৰাকী কিছু পৰিমাণে সুস্থ আৰু বিপদমুক্ত। প্ৰথম ধন্যবাদ টাটা ছাফাৰীক দিম, যিটো ভয়ংকৰ খুন্দা মাৰিছিল। বেলেগ গাড়ী হ'লে হয়তো আমি জীয়াই নাথাকিলোঁ হয়। আচলতে যি হয় ভালৰ বাবে হয়। আমাৰ আঘাত হ'ল, কিন্তু ৰিক্সাত থকা 3গৰাকী ব্যক্তি সুকলমে থাকিল। আৰক্ষী তথা পাঠশালা, মেটাৰনিটি আৰু জেএমচিৰ কৰ্মচাৰীসকলৰ তাৎক্ষণিক সহায়ৰ বাবে অশেষ ধন্যবাদ। লগতে মোৰ বাবে চিন্তিত হোৱা প্ৰতিগৰাকী ব্যক্তিক হৃদয়ৰ পৰা প্ৰণাম। এইবুলি তেওঁ ফেচবুকৰ জৰিয়তে জনাইছে আৰু আমি জানিবলৈ পাই সুখী হৈছোঁ যে তেওঁ আঘাতপ্ৰাপ্ত একো হোৱা নাই আৰু তেওঁৰ পত্নী আৰু বাহী-বাদক সোনকালে যেন সুস্থ হৈ উঠে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টি কেনেকুৱা পালে জনাব। লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰি দিব।